নমস্কাৰ। আজি কচুৰ ঠাৰিৰ এটা বিশেষ ৰেচিপি বনাবলৈ লৈছোঁ। আহকচোন তেনেহ'লে দেৰি নকৰি প্ৰথমে ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনি কচুৰ ঠাৰি সকলোৱে চিনিয়ে পাই চাগে। এই ঠাৰিখিনি মই বজাৰৰ পৰা কিনি আনিছোঁ আৰু এইখিনিয়ে আজি বনাম। কচুৰে বিভিন্ন ধৰণৰ ৰেচিপি বনাব পাৰি আৰু আজি মই যি ধৰণে বনাম সকলোৱে চাই নিশ্চয় ভাল পাব। প্ৰথমে মই কচুখিনি ভালদৰে বাকলি গুচাই লৈছোঁ। যিহেতু কিনা কচু সেইকাৰণে অলপ বেছি ভালদৰে বাকলিসমূহ গুচাব লগা হয়। আৰু যদি আপোনালোকৰ নিজৰ ঘৰতে এনে ধৰণৰ কচুৰ খেতি থাকে তেনেহ'লেতো আৰু বিৰাটেই ভাল কথা। আৰু তাৰ লগতে আৰু এটা কথা, কচুবোৰ কেতিয়াবা অলপ খজুৱাই, সেইকাৰণে কচু চিলেক্ট কৰোঁতে অলপ সাৱধান হ'ব লাগে। আৰু এই কথাটো চুজবোৰ এৰাই থাকোঁতে গম পোৱা যায় যিহেতু হাতখন খজুৱাবলৈ ধৰে। আৰু তেতিয়া কচুসমূহ কাটি অলপ বইল কৰি পানীখিনি পেলাই দিব লাগে। আৰু এতিয়া দেখা পাইছে কচুসমূহ মই এতিয়া কাটি এনেদৰে পিচ পিচ কৰি লৈছোঁ। আজি পিছে কচুখিনি মোক খজুৱা নাই, সেইকাৰণে মই আৰু বেলেগকৈ বইল কৰি নলওঁ। যিহেতু কচুৰ নিজস্ব এটা ফ্লেভাৰ থাকে, গতিকে বনাওঁতে ইয়াক বিশেষ মা মছলা একো প্ৰয়োজনেই নহয়। আৰু বিভিন্নজনে বিভিন্ন ষ্টাইলত বনায়। নিশ্চয় আজি মই বনোৱা ষ্টাইলটো সকলোৱে ভাল পাব আৰু বনাই নিশ্চয় খাই চাব। এতিয়া কচুখিনিৰ চুজখিনি গুচাই লোৱাৰ পাছত এতিয়া কচুখিনি দীঘলে দীঘলে ধুই ল'ম আৰু তাৰপিছত এনেদৰে মিহি মিহিকৈ পিচ কৰি যাম। পানীত তিয়াই লৈয়ে কাটিছোঁ। আৰু এটা কথা, যিহেতু কচুৱে খুব পানী শুহি লয়, সেইকাৰণে যদিও পানীত তিয়াই কাটিছোঁ কিন্তু কেৰাহীত দিওঁতে মই পানীৰ পৰা উঠাই অলপ চেপি চেপি দিম। এনেদৰে গোটেইখিনি কচু কাটি লৈছোঁ। ইয়াত দেখা পাইছে ভিডিঅ'টোত কচুখিনি এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। আজি আৰু বইল কৰি লোৱা নাই, যিহেতু কচুখিনি অলপো খজুৱা নাই মোৰ। আৰু এইখিনি এতিয়া কচু বনাবৰ কাৰণে যিখিনি যোগাৰ লাগে সেইখিনি লৈছোঁ। পিঁয়াজ লৈছোঁ 2টা, শুকান জলকীয়া 3টা লৈছোঁ, কেঁচা জলকীয়া 2টা আৰু অলপমান আদা নহৰু লৈছোঁ। আদা 1 ইঞ্চিমান লৈছোঁ, নহৰু 10ৰ পৰা 12 ফুটামান লৈছোঁ। এতিয়া এইফালে সৰিয়হ লৈছোঁ। সৰিয়হ 2 পৰা 3 টেবুল চামুচ অকণমান নিমখ দি পানীত তিয়াই থৈছোঁ। এতিয়া প্ৰথমতে পিঁয়াজ, তাৰপিছত শুকান জলকীয়া আৰু আদা নহৰু মিক্স কৰি মিক্সিত বটি ল'ম। নহৰু একেবাৰে একেলগে গুটিকেইটা দিয়া নাই, 4 ফুটামান থৈ দিম। সেইকেইটা পিছত আকৌ মই সৰিয়হৰ লগত বেলেগকৈ বটিম। কেঁচা জলকীয়াকেইটাও এতিয়া দিয়া নাই। এতিয়া কেৱল মাত্ৰ শুকান জলকীয়া আৰু পিঁয়াজ আৰু আদা নহৰুখিনিয়ে দিছোঁ। এয়া নহৰু গোটেইকেইটা দিয়া নাই, অলপ পিছত বটিবৰ কাৰণে থৈ দিছোঁ। এইখিনি মিক্সিত বটি ল'ম। আৰু এইফালে সৰিয়হৰ লগত বটিবলগীয়া সকলোখিনি যোগাৰ একেলগে কৰি থৈছোঁ। এইখিনিও মই মিক্সিত পিছত বটি ল'ম। আৰু এতিয়া কেৰাহীত তেল দিছোঁ। তেল 4-5 টেবুল চামুচমান দিছোঁ। আৰু প্ৰথমতে এতিয়া পিঁয়াজ আদা নহৰু পেষ্টখিনি ফ্ৰাই কৰি ল'ম তেলখিনিত। এয়া গোটেইখিনি পিঁয়াজ আদা নহৰুৰ পেষ্টখিনি দি ফ্ৰাই কৰি লৈছোঁ। এনেদৰে কচু আপোনালোকে বাৰু বনাই খাইছেনে? যদি বনাই নাই খোৱা নিশ্চয় খাই চাব। এনেদৰে বনোৱা কচুৰ আঞ্জা আৰু বেলেগ প্ৰয়োজন নহয়, কচুৰ আঞ্জাৰে ভাতখিনি খাব পাৰি। আৰু এয়া দেখা পাইছে এতিয়া মই কচুখিনি চেপি লৈ এতিয়া মছলাখিনিত ঢালি দিম। দেখাত যদিও বহুত বেছি যেন দেখি, কিন্তু কেৰাহীত দিয়াৰ পিছত অলপ দেৰি সিজাৰ পিছত কচুখিনি একেবাৰে কমি যাব। এতিয়া মছলাখিনিৰ লগত মিক্স কৰি কচুখিনি এবাৰ লৰাই লৈছোঁ। এতিয়া নিমখ আৰু হালধি যোগ কৰিম। নিমখ 1 চামুচ দিছোঁ আৰু হালধি প্ৰায় আধা চামুচ দিছোঁ। এতিয়া সকলোখিনি মিক্স কৰি পুনৰ একবাৰ লৰাই ঢাকোনখন মাৰি দিম।
এতিয়া আৰু বেলেগ একো নাই, ঢাকোনখন দি মাজে মাজে লৰাই কচুখিনি ভাজি থাকিম। এয়া দেখা পাইছে, মই কৈছিলোঁৱে কচু একেবাৰে কমি গৈছে, এতিয়া লৰাবলৈও সুবিধা হৈছে। আকৌ এবাৰ ঢাকি দিছোঁ। এয়া আকৌ এবাৰ ঢাকনখন গুচাই লৰাই দিছোঁ। এতিয়া ইয়াতে বটি লোৱা সৰিয়হৰ পেষ্টখিনি এড কৰিম। এয়া সৰিয়হৰ পেষ্টখিনি এড কৰি দিছোঁ আৰু পুনৰ একবাৰ লৰাই লৈছোঁ। এতিয়া সকলোখিনি মছলা এনেদৰে কচুখিনিৰ লগত মিক্স কৰি ভাজি থাকিম। ঢাকোনখন আকৌ এবাৰ লগাই দিম আৰু এনেদৰে কচুখিনি ভালদৰে সিজিবলৈ দিম। এয়া দেখা পাইছে, আকৌ এবাৰ লৰাই এতিয়া আৰু ঢাকনখন নিদিওঁ আৰু, যিহেতু কচুত অলপ পানী ওলাবলৈ ধৰিছে, গতিকে এই পানীখিনি ঢাকন নিদিয়াকৈ ভাজি ভাজি শুকুৱাই ল'ম। এতিয়া আৰু ঢাকন ব্যৱহাৰ নকৰোঁ, এনেদৰে লৰাই লৰাই কচুৰ পানীখিনি শুহি যাব আৰু মছলাখিনিও ভালদৰে কচুখিনিৰ গাত লাগি ধৰিব আৰু যেতিয়া প্ৰায় ভাজা হ'ব তেতিয়া দেখা পাব ওপৰত তেল বিৰিঙি উঠিব। এতিয়া দেখা পাইছে কচুখিনিৰ ওপৰত এতিয়া লাহে লাহে তেল বিৰিঙি উঠিছে। এনেদৰে কচুৰ আঞ্জা বনাই খাবচোন, বেলেগ আৰু একো প্ৰয়োজনেই নহয়। শুকান ভাতৰ লগত সানি সানি এনেদৰে কচুৰ আঞ্জা খাবলৈ ইমানেই জুতি লাগে নহয়। এবাৰ বনাই খাই উঠি নিশ্চয় কমেণ্ট কৰি জনাব। এয়া কচুখিনি হৈছে, এতিয়া মই বাতিটোত নমাই লৈছোঁ। দেখা পাইছে, যদি আজি ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ নতুন ৰেচিপি সহ অতি সোনকালেই লগ পাম। আজিলৈ বাই বাই।